হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলোৰে চাগে দুপৰীয়া আহাৰ খোৱা হ'ল হয়নে? আৰু ময়ো আজি খাই উঠিলোঁ। আজি যিহেতু 1 মে আছিলে, বন্ধ, ঘৰতে আছিলোঁ, গতিকে আজি অলপমান স্পেচিয়েল বনাইছোঁ ঘৰত থকাৰ কাৰণে। আৰু কি বনাইছোঁ অলপমান দেখুৱাম, কিন্তু তাৰ আগত অলপমান আপোনালোকৰ লগতো কথা পাতি লওঁ, নহয় জানো? মানে বন্ধ পাইছোঁ যে আজি বহুত ভাল লাগিছে। আজি মাইনাৰ লগতো সময় দিব পাৰিছোঁ, ঘৰৰ মানুহখিনিও সময় পাইছে, লগতে নিজৰো বহুত কাম কৰিছোঁ ৰাতিপুৱাৰ পৰা উঠিব পৰা। আৰু ভাত পানী খাই এতিয়া অলপমান ফ্ৰী হৈছোঁ। এতিয়া অলপমান ভাবিছোঁ আজি 2-এটা অলপমান কণ্টেণ্ট বনাওঁ আৰু আপোনালোকৰ লগত কথা পাতোঁ, এনেকৈ ভাবি আহিলোঁ। আৰু বাকী আপোনালোকৰ কেনেকুৱা চলি আছে, দিনটো কেনেকৈ গ'ল? 1 মে বুলি আজি আপোনালোকে কি কৰিলে ঘৰত থাকি জনাবচোন বাৰু। আৰু মই আজি কি খালোঁ সৰু ভিডিঅ' কৰিছোঁ, এই ভিডিঅ'টোৰ লগত মই সংলগ্ন কৰি দি আছোঁ, আপোনালোকে চাব দেই। আজি বনাব লৈছোঁ তন্দুৰী চিকেন। তাৰ বাবে মই চিকেনত সকলো ধৰণৰ মছলা দি লৈছোঁ আৰু অলপ সময় মেৰিনেট কৰি থৈছোঁ চিকেনখিনি, যাতে মছলাটোৰ ভিতৰত যায়। আৰু অলপমান স্লাইটলি ফুড কালাৰ ইউজ কৰিছিলোঁ, যিহেতু এনেকৈ ফ্ৰাই কৰিলে বহুত ধুনীয়া লাগে। আৰু এয়া ৰেডি হৈ গ'ল চিকেনখিনি, বহুত ডিলিচিয়াছ টেষ্টি আছিলে, বহুত জুচি টাইপ আছিলে। মই মেৰিনেট কৰি থৈ দিছিলোঁ। আৰু এইখিনি হ'ল ভেন্দি ফ্ৰাই কৰিছোঁ। আৰু ভেন্দিবোৰ মই ভাজি কৰাতকৈ এনেকৈ ফ্ৰাই কৰি খাই বহুত ভাল পাওঁ। ইয়াতেও মই চব মছলাই দিছোঁ, অলপ অলপকৈ দি সুন্দৰকৈ ফ্ৰাই কৰিছোঁ। আৰু বনাইছিলোঁ জিকা আৰু আলু ভাজিখিনি উতলি আছে, দেখিবলৈ পাইছে। আৰু জিকা আৰু আলু ভাজিটোত মই মছলা দিয়া নাই, নিমখ হালধি কেঁচা জলকীয়া দিছোঁ। জিকা আলু ভাজিটো খাই বহুত ভাল পাওঁ, বিৰাট ভাল লাগে, কিন্তু মছলাটো কম হ'ব লাগে। আৰু ৰান্ধি থকাৰ সময়তে ঘৰত এটাতো নতুন মেকুৰী পোৱালি আহিছে, গমেই পাইছেগৈ, তাৰ লগতো মাজে মাজে খেলিছোঁ, আজি ঘৰত আছে বাবে। আৰু কি ধুনীয়াকৈ মোৰ লগত খেলি থাকে, হাতখনেৰে মানে হাতখন আগুৱাই দি কিবা কিবি কৰি থাকে। আৰু মানে খেলিব খুব ভাল পায়, মানে খোৱাখিনি হ'লে সি মোৰ লগত খেলিবই আৰু হাতখন আগুৱাই আগুৱাই দিয়ে। আৰু মই হাতেৰে চুব গ'লে মানে তাৰ হাতেখনেৰে মানে এনেকৈ মাৰি দিয়ে হাতখন। ইমান কিউট নহয়, বহুত ভাল লাগে। আৰু ইমান চিনি পায়, মানে মাক নাই পোৱালিটোৰ, ক'ৰ পৰা আহিছে নাজানো। প্ৰথমত বহুত বেয়া অৱস্থাত আহিছিল। আই লাভ ইউ আম্মা, পাপা, লাভ ইউ। ঘৰখনত শিশু এটি থাকিলে সময়বোৰ কেনেকৈ পাৰ হৈ গম নাপাওঁ। আজি মই ঘৰত থকাৰ বাবে তাই বহুত সুখী। গা পা ধুৱাই দি ড্ৰেছ কৰি দিলোঁ। তাৰপিছত বিচনাৰ ওপৰত তাইৰ নৃত্য দেখিব পাইছে। আৰু গা ধোৱাৰ আগত তাই আম্মা, আব্বা, আই লাভ ইউ এইবোৰ বিভিন্ন কথা কৈ আছে মোৰ লগত। আৰু মই ৰন্ধা বঢ়া কৰি উঠি ময়ো গা পা ধুই ল'লোঁ। আৰু তাই এনেদৰে খেলি আছিল, খেলাৰ দৃশ্য অলপমান মই ভাবিলোঁ ভিডিঅ' কৰি লওঁ। বহুত ফূৰ্তি আৰু আজি তাই মোক পাইছে। আৰু তাই মুঠতে খেলি আছে আৰু নাচি আছে, খেলি আছে। আৰু ৰান্ধি থকাৰ মাজতে মাজে মাজে আহি তাইকো সময় দিছোঁ, মাজে মাজে ৰান্ধিছোঁ। আৰু ঘৰখনত এটা সুখৰ পৰিৱেশ আৰু মুঠতে